নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম। এইখন মোৰ তাঁতৰ শাল আগত দেখুৱাইছোঁ, তথাপি আজি আৰু এবাৰ মই দেখুৱাব লৈছোঁ। তাঁতখন মই বহুত দিন বোৱা নাছিলোঁ, তাঁতখন ববলৈ আহিছোঁ কাৰণে ভাবিলোঁ এটা ভিডিঅ'কে বনাই লওঁ। আপোনালোকক মই আৰু এটা কথা কওঁ, মোক ছাবস্ক্ৰাইবাৰ এগৰাকীয়ে সুধিছিলে আপোনাৰ তাঁতখন দেখোন অট'মেটিক কিন্তু হাতেৰে টানি আছে। তাঁতখন অট'মেটিকে লৈছিলোঁ মই, কিন্তু মোৰ নিজৰ সুবিধাৰ কাৰণে এই স্লেটখন চেঞ্জ কৰি ল'লোঁ। এইখন কাৰণ মই এইখনত টানি ভাল পাওঁ। এইখন চাই লওক, কিন্তু পিছফালৰ ড্ৰামটো একেটাই আছে, মাত্ৰ মই এইখন বদলি কৰি লৈছোঁ। স্লেটখন দুপতি বুলি কয় ইয়াক। মোক আৰু এগৰাকী ছাবস্ক্ৰাইবাৰে সুধিছিলে মোক ফুল বচা মাকুটোৰ কথা কেনেকৈ বনাইছে। মই আজি ভালকৈ দেখুৱাই দিছোঁ। চাওক, এইটো মাকু নহয়, আচলতে বাঁহৰ পাতি এটা লৈ এনেকৈ দীঘলকৈ দীঘলটো নিজৰ ইচ্ছামতে কৰিব পাৰি। অকণমান দীঘল হ'লে ভালে হয়, গামোচাত মাজত এবাৰ পাৰ নকৰালেও হৈ যায়, একেবাৰতে হৈ যায়। এইডাল মোৰ গামোচাৰ কাৰণে একেবাৰতে হৈ যায়। এনেই আমি মাকুবিলাক মাজত আৰু এবাৰ পাৰ কৰাব লগা হয় নহয়, তেনেকৈ নকৰিলেও হৈ যায়। এই বাঁহৰ পাতি এনেকৈ ল'ব, তাৰপাছত এনেকৈ এটা ফুটা কৰিব দুইফালে, দুইটা মাথাত। এইফালেও কৰিব আৰু এইফালেও কৰিব, মানে দুইটা মাথাত এনেকৈ দুইটা মাথাত ফুটা কৰি, তাৰপাছত এই মাজতে এটা ভাগ কৰি দিব, মানে বাঁহৰ পাতিটো অকণমান কাটি দিব যাতে সূতাখিনি ভৰাবলৈ সুবিধা হয়। এনেকৈ একো টান কাম নহয়, আপুনি নিজেই পাৰিব। ইয়াত দেখিছে না মই কিমান সূতা ভৰাই লৈছোঁ। এযোৰ কাপোৰ কাৰণে মোৰ একেবাৰতে হৈ যায়, বাৰে বাৰে সূতা জাপ কৰি থকাটো এটা কামেই নহয় জানো। সেইকাৰণে একেবাৰে কৰি ল'লে সুবিধা হয়। তাঁতখন বৈ থাকিলে বাৰে বাৰে তাঁত বোৱাটো ক্ষতি হ'লেও ভাল নালাগে নহয়। যিকণ সময় বওঁ অকণমান ব'ব পাৰিলে ভাল হয় আৰু।
আপোনালোকক মই বোৱা কাপোৰ দুযোৰমান দেখুৱাইছোঁ দেই, চাব। এনেকুৱা ধৰণৰ কাপোৰবিলাক বওঁ। মোৰ কাপোৰ বোৱাটো এটা আগৰ পৰাই চখ আছিল, এতিয়াও সেইকাৰণে বয়ে থাকোঁ। নিজে বোৱা কাপোৰখন পিন্ধিও ভাল লাগে। এনেকুৱা এইযোৰ ছোৱালীৰ কাৰণে বৈছোঁ। চিলোৱা নাই, পতি লগাব আছে। একেযুটি কাপোৰতে এযোৰ বেলেগ কালাৰ হৈ গৈছে, ইয়াত পাৰ্পল কালাৰ বৈ দিছোঁ। এইযোৰ পিছে পিন্ধিলোঁ মই বিয়া এখনত। আমাৰ লাইনতে বিয়া আছিলে, চিলাই মেলি পিন্ধিলোঁ আৰু এনেকৈ পতিবোৰ এনেকৈ লগাই দিছোঁ। এনেকৈ পতিটো এনেকৈ বনাইছোঁ, ফুলটো এইটো এনেকৈ ইস্ত্ৰি দিয়া নাই, কাপোৰযোৰ ধুই মেলি তেনেকৈ থৈ দিয়া আছিলে, দেখুৱাই দিছোঁ আপোনালোকক অলপ। কাপোৰৰ কালেকশ্যন চাই যদি কেতিয়াবা দেখাব পাৰিম, কমেণ্টত ক'ব যদি দেখুৱাব লাগে। মই নিজে বোৱা কাপোৰ। আজিলৈ ভিডিঅ'টো ইমানে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, ছাবস্ক্ৰাইব এটা কৰি যাব বুলি আশা কৰিলোঁ। ধন্যবাদ।